বন্ধুসকল আজি ভিডিঅ'টো লৈ আহিছোঁ লুমিনাছ এটা কনভাৰ্টাৰ। এই কনভাৰ্টাৰটো মানে অভাৰলোড দেখাই থাকে। ইয়াত চাওক অভাৰলোড দেখাই আছে, পইণ্টটো দেখাইছে। মই পইণ্টটোত একো কানেকশ্যন কৰা নাই, তথাপিও অভাৰলোড দেখাই আছে। অভাৰলোড দেখুওৱা কাৰণ কেইবাটাও থাকে, এইটো বা এতিয়া কোনটো কাৰণত অভাৰলোড দেখাইছে সেইখিনি চাম। আপোনালোকৰ যদি ঘৰত হৈ আছে, আপোনালোকৰ কনভাৰ্টাৰটো অভাৰলোড দেখাই আছে, ঠিক কৰিব পাৰিব। এই ভিডিঅ'টো সম্পূৰ্ণ চাব, শেষলৈকে চাব, তেতিয়াহে গম পাব যে কিহৰ কাৰণত অভাৰলোড দেখাই আছে। এইখিনিতে আৰু এটা কথা কৈছোঁ, ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, মই দি থকা ভিডিঅ'বোৰ আগলৈ পাই থাকিব। ইয়াৰ কভাৰটো খুলি লোৱা হৈ গ'ল সম্পূৰ্ণ। ট্ৰেন্সফৰ্মাৰৰ পৰা এই দুটা কানেকশ্যন তাঁৰ ওলাইছে ডিচি কাৰণে, ডিচি ভল্টেজ ট্ৰেন্সফৰ্মাৰটোত সোমাই। এই যিকেইটা 4টা নট বল মাৰি থৈছে, এই নট বল যদি লুজ হৈ থাকে, প্ৰথমে আপোনাৰ কনভাৰ্টাৰটোত চেক কৰিব যে এই নট বলকেইটা ঢিলা হৈ আছে নেকি। 1 নম্বৰ, এইটো যদি ঢিলা হৈ থাকে তেতিয়াও মানে অভাৰলোড দেখায়, এইটো চেক কৰিব। কিন্তু এইটো কনভাৰ্টাৰ ঠিকেই লাগি আছে, একদম জোৰকৈ লাগি আছে। মই খুলি লৈছোঁ, চাই থাকক ভিডিঅ'টো। এয়া মই খুলি ল'লোঁ। খোলাৰ পাছত এই কেবুলবোৰ, যিবোৰ ফেচ কেবুল সৰু সৰু লগাই থৈছে ন, এইবোৰ কেবুলবোৰ এটাখিনি একদম মৰমে ওলাব, নহ'লে এই ৰেজিষ্টেণ্টত যদি লাগি যায়, ৰেজিষ্টেণ্টবোৰ খোল খাই যোৱা চান্স থাকে। চব মই দেখাইছোঁ এইবিলাক। এই নটবোৰ আছে ভিতৰত, সৰু সৰু নট আছে। এইখিনি নটবল এইফালে দিছে দুটা। মই নটবলবোৰ খুলি ল'লোঁ, খুলি লোৱাৰ পাছত দেখাইছোঁ, নটখিনি খোলাখিনি নেদেখালোঁ। এতিয়া চাৰ্কিট বৰ্ডখন বাহিৰলৈ উলিয়াম, কেবুলখিনি খুলিব লাগিব। ফল্ডিং চিষ্টেমত আছে সকলো কেবুল। চাওক মই যেনেদৰে কৰি আছোঁ, আপোনালোকে তেনেদৰে কৰিব। ইয়াত চাওক মই খুলি লোৱা হৈ গ'ল। এতিয়া ব্ৰাছ কৰিব লাগিব। ব্ৰাছ কৰক বৰ্ডখন ভালকৈ। ব্ৰাছ কৰাৰ পাছত ইয়াত আছে মছপেট, 8টা মছপেট আছে। এটা পইণ্টত দুটা দুটাকৈ 8টা মছপেট আছে। এই মছপেটকেইটা খুলিব লাগিব। এটা পইণ্টত দুটাকৈ আছে মছপেট। খুলি কিনি চেক কৰিব লাগিব। ইয়াত মই পেষ্ট লগাই লৈছোঁ। মছপেটকেইটা খুলিম, খোলাৰ পাছত মাল্টিমিটাৰ মাৰি চেক কৰিম, ভাল হয় নে বেয়া হয়। বন্ধুসকলে এইটো পাৰ্টত ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ মই। দ্বিতীয় পাৰ্টটো পাব, এই ডিছক্ৰিপশ্যনত লিংকটো দিম মই, তাৰ পৰা চাব পাৰিব, বা চেনেলত গৈ হ'লেও চাব পাৰিব। দ্বিতীয় পাৰ্টটোত সম্পূৰ্ণ ভিডিঅ'টো পাব।